পাৰস্য দেশৰ মেকুৰী। মহাৰাজ কৃষ্ণদেৱৰে এবাৰ পাৰস্য দেশৰ পৰা কিছুমান ঘোঁৰা অনাওঁতে লগতে কিছুমান মেকুৰীও অনালে। মেকুৰীবোৰ আহি পোৱাৰ পাছত মহাৰাণীয়ে তেওঁৰ পৰিচাৰিকাবোৰক একোটাকৈ মেকুৰী দিলে আৰু মেকুৰীবোৰক গাখীৰ খুৱাবলৈ একোজনীকৈ গাই গৰু দিলে। মহাৰাণীয়ে ৰামকৃষ্ণকৈ এটা মেকুৰী দিলে আৰু তেওঁকো মেকুৰীটোৰ সৈতে এজনী গাই গৰু দিলে। কিছুদিনৰ পাছত ৰজাই মেকুৰীবোৰকনো কেনেকৈ প্ৰতিপালন কৰা হৈছে সেই বিষয়ে জানিবৰ বাবে আটাইবোৰ মেকুৰীকে ৰাজসভালৈ আনিবলৈ নিৰ্দেশ দিলে। পৰিচাৰিকা কেইগৰাকীয়ে আৰু ৰামকৃষ্ণয়ো নিজৰ নিজৰ মেকুৰীবোৰ আনি ৰজাৰ সন্মুখত উপস্থিত কৰালেহি। ৰামকৃষ্ণক ৰজাই দিয়া ঘোঁৰাটোৰ কি অৱস্থা হৈছিল সেই কথা মনত পেলাই ৰাণীয়ে ভাবিলে যে ৰামকৃষ্ণৰ মেকুৰীটোৰ নিশ্চয় হাড়ে চালে লগা অৱস্থা হৈছে। পিছে তেওঁৰ বিশ্বাস ভুল প্ৰমাণিত কৰি ৰামকৃষ্ণই এটা লুডুৰ পুডুৰ স্বাস্থ্যৱান মেকুৰীৰ লগত লৈ উপস্থিত হোৱা দেখি ৰাণী আচৰিতেই হ'ল। মেকুৰীটোৰ ডিঙিত ৰামকৃষ্ণৰ নাম লিখা এখন ফলক ওলমি থকা দেখা গ'ল। আটাইবোৰ মেকুৰীৰ স্বাস্থ্যৱান ৰূপ দেখি ৰজা আৰু ৰাণী আনন্দিত হ'ল। তেওঁলোকৰ তৰফৰ পৰা প্ৰতিটো মেকুৰীকে গাখীৰ খাবলৈ দিয়া হ'ল। কিন্তু আচৰিত কথা যে বাকীবোৰ মেকুৰীয়ে গাখীৰ খাই শেষ কৰিলে, কিন্তু ৰামকৃষ্ণৰ মেকুৰীটোৱে গাখীৰত মুখ দিয়া দূৰৰ কথা বৰং গাখীৰৰ পাত্ৰটো দেখি ৰামকৃষ্ণৰ কাষলৈ আহি ডিঙিৰে শব্দ কৰিবলৈ ধৰিলে। ৰজাই মেকুৰীটোৰ কাণ্ড দেখি ৰামকৃষ্ণক সি তেনে আচৰণ কৰাৰ কাৰণ সুধিলে। ৰামকৃষ্ণই ৰজাৰ প্ৰশ্নৰ উত্তৰত ক'লে, মহাৰাজ, এইটো এটা আচৰিত ধৰণৰ মেকুৰী। প্ৰথম দিনাখনৰ পৰাই ই এনে অদ্ভুত আচৰণ কৰি আহিছে। যেতিয়া ইয়াৰ সন্মুখত গাখীৰৰ পাত্ৰটো থওঁ তেতিয়া সি দৌৰি পলাই যায়। কথাখিনি শুনি ৰজাৰ কৌতূহল বৃদ্ধি হ'ল। তেওঁ দুহাতেৰে মেকুৰীটো তুলি লৈ নিচেই কাষৰ পৰা তাক পৰ্যবেক্ষণ কৰিলে। তেনে কৰোঁতে তেওঁৰ চকুত পৰিল যে মেকুৰীটোৰ কোৱাৰীৰ কাষত পোৰাৰ দাগ আছে। ৰজাই এই সম্পৰ্কে ৰামকৃষ্ণৰ পৰা জানিব খুজিলে। ৰামকৃষ্ণই ক'লে, মহাৰাজ, আপুনি নিশ্চয় জানে যে মেকুৰীয়ে গাখীৰ খাবৰ সময়ত চকু দুটা মুদি থাকে। মই মাথোন তাৰ এই বেয়া অভ্যাসটো এৰুৱাবৰ বাবে চেষ্টা কৰিছিলোঁ। প্ৰথম দিনাই মই মেকুৰীটোক এবাটি উতলি থকা গাখীৰ খাবলৈ দিলোঁ। মেকুৰীটোৱেও তাৰ অভ্যাসবশতঃ চকু দুটা মুদি গাখীৰৰ বাটিত মুখ দিয়াৰ লগে লগে উতলা গৰম গাখীৰে তাৰ মুখখন পুৰি পেলালে। সি ভয়তে সেই ঠাইৰ পৰা দৌৰি পলাল। কিন্তু সেই দিনাৰ পৰা সি গাখীৰ দেখিলেই পলোৱা হ'ল। ৰামকৃষ্ণৰ কথা শুনি ৰজা আৰু ৰাণীয়ে উচ্চস্বৰত হাঁহিবলৈ ধৰিলে। হাঁহি থকাৰ মাজতে ৰজাই ৰামকৃষ্ণক সুধিলে, কিন্তু এটা কথা, গাখীৰ নোখোৱাকৈয়ে তোমাৰ মেকুৰীটো ইমান নোদোকা হৈছে কেনেকৈ? আৰু মেকুৰীটোক গাখীৰ খুৱাবৰ বাবে যে তোমাক এজনী গাই গৰু দিয়া হৈছিল, সেইজনী গৰুৰ গাখীৰখিনি তুমি কি কৰা? ৰামকৃষ্ণ ক'লে, মহাৰাজ, মোক ক্ষমা কৰিব। গাইজনীৰ গাখীৰখিনি মই মোৰ ল'ৰা ছোৱালীকেইটাক খুৱাওঁ। মোৰ ঘৰত এসোপামান নিগনি আছে। মেকুৰীটোৱে সেইবোৰকে খায়। লগতে সৰু সৰু চৰাই আদিও খাই খাই সি এনেকুৱা নোদোকা হৈছে। তেনেই নিৰ্জুভাৱে কোৱা ৰামকৃষ্ণৰ কথাখিনি শুনি ৰজা আৰু ৰাণী হাঁহিত ৰ'ব নোৱাৰা অৱস্থা হ'ল। পাছত ৰামকৃষ্ণৰ মেকুৰীটো ৰাজপ্ৰসাদলৈ অনা হ'ল আৰু গাইজনী ৰামকৃষ্ণৰ ৰজাঘৰীয়া উপহাৰস্বৰূপে তেওঁৰ ঘৰতে থাকিল।